হেল্ল' গুড মৰ্নিং এভৰিৱান। আজি হৈছে ডে 5। কালি গম পাইছিলে আপোনালোকে মোৰ সখী আছিলে মোৰ ৰুমত। আজি তাক কিবা এটা খুৱাই মেলি টাউনত থৈ আহোঁগৈ। সি এতিয়া নাহৰলগুন যাব তাৰ নিজৰ কামৰ কাৰণে। আমি টাউন গৈ থাকোঁতে নিচাই ফোন কৰিলে মেডিকেল আহি আছোঁ বুলি, ব্লাড টেষ্ট কৰিবৰ কাৰণে চুগাৰৰ। ডক্টৰক দেখুৱালোঁ। দেখুৱাৰ পিছত ফাষ্টিং আৰু পি দুটা টেষ্টে কৰিব দিলে। ফাষ্টিঙৰ কাৰণে ব্লাডটো দি আমি আকৌ পি কাৰণে 1.5 ঘণ্টা সময় ৱেইট কৰিলোঁ ব্লাড বেংকতে। তাৰপিছত পি দিয়াৰ পিছত ডক্টৰে মেডিচিন অলপ লিখি দিলে। সেইটো কাৰণে আমি চেণ্ট্ৰেল ফাৰ্মাচীত গৈ মেডিচিন ল'লোঁ। মেডিচিন লৈ মোৰ ডিউটিৰ টাইম হ'ল। লাহেকৈ মই ওলাই মেলি ডিউটিলৈ আহিলোঁ। ডিউটিত সোমায়ে যিখিনি কাম আছিলে সেইখিনি কাম মই জল্দিকৈ কৰিলোঁ। আজি আমাৰ ব্লাড বেংকত নতুনকৈ ইণ্টাৰ্ণ দুজনো আহিছিল। তেওঁলোককো অলপ মই চেৰলজিত কি হয়, কেনেকৈ কি কৰে সেইবিলাক দেখাই দিলোঁ। তাৰপিছত নৰেন্দ্ৰ মোদীৰ মেলোডি ভাইৰেল হৈ থকা চকলেটটো মই অনলাইন অৰ্ডাৰ দি দিলোঁ। সেইটো আহিলে ৰিভিউটো আপোনালোকক মই দেখাম। তাৰপিছত বেবীৰ কেছ এটা আহিলে, সেই কেছটো FFP লাগে, আমি সেইটো কৰিলোঁ। মাজতে চাহৰো মজা ল'লোঁ ডিউটিৰ মাজতে। ডিউটিৰ পৰা ওলাই 8টা বজাৰ পিছত মই CCLলৈ গ'লোঁ নিচাৰ ৰিপৰ্টকেইটা ল'বৰ কাৰণে। ৰিপৰ্টখিনি লৈ আকৌ মই ৰুমলৈ ঘূৰি আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ এভৰিৱান। বাই বাই। ধন্যবাদ।